নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি সকলোৱে একেলগে মিলি এসাঁজ ভাত খালোঁ দেই। এইদৰে কলপাত আৰু ফুলত ভাত খোৱা বহুত দিনেই হ'ল, এনেকৈ খোৱা নাই। আজি এসাঁজ নিৰামিষ ভাত খালোঁ, দেখিছেনে? সকলোৱে এইদৰে মিলি খালে বহুতেই ভাল লাগে, নহয়নে? আপোনালোকে বাৰু এইদৰে একেলগে কলপাত আৰু ফুলত ভাত খায়নে? আমি হ'লে খাওঁ দেই, বহুত ভাল লাগে। ভাত সাজত বহুত বেছি একো বনোৱা হোৱা নাছিল। দাইলতে ঔটেঙা আৰু কচুগুটি দিয়া হৈছিল, নৰসিংহ, মগু, বুট এইদৰে চাটনি বনোৱা হৈছিল, দালি, তাৰপিছতে কলপচলা, আলু, বেঙেনা এইদৰে জ্বলা ভাজি বনোৱা হৈছিলে মটৰ দি, আৰু ভোল, কবি এনেকৈ চব মিক্স কৰি এখন ভাজি বনোৱা হৈছিল দেই। সিমানেই, বহুত বেছি একো বনোৱা নাই। এয়া দেখিছেনে, লগৰজনীয়ে মুখখন লুকুৱাই থোৱাৰ বাবে এগৰাকীয়ে মুখখন দাঙি দেখুৱাই দিছে। আৰু আমি এয়া শেষত চবেই আমি কাম কৰাকেইজনীয়ে একেলগে খালোঁ। এয়া আকৌ ফূৰ্তিতে ভিডিঅ' বনোৱা দেখি ধেমালিতে অকণমান বেছি খৰ কৰি খাই দেখুৱাইছে। ফেচবুকত যে আৰু ইউটিউবত যে আজিকালি বেছিকৈ খৰকৈ খায়, তেনেকৈ কৰি দেখুৱাইছে আৰু দেই। নবৌহঁতে অকণমান ধেমালি কৰিছে। এয়া আকৌ আইতাজনী মুখখন উলিয়াই দেখুৱাইছে, মোকো তোলা কৈছে কাৰণে উলিয়াই দিয়া হৈছে দেই। এয়া দেখিছেনে, আমি শেষত কাম কৰাকেইজনীয়ে একেলগে খালোঁ ধুনীয়াকৈ একেলগে মিলি। এইফালে আকৌ বৌ সেইজনীয়ে ভিডিঅ' বনালে। এয়া আকৌ বৌজনীয়ে ভিডিঅ' কৰা দেখি অকণমান ধেমালি কৰিছে দেই। আজিলৈ আহিছোঁ দেই, বাই বাই।